নমস্কাৰ, মই উত্তম কুমাৰ চেতিয়া, গ্লোবেল টিম কোঅৰ্ডিনেটৰ। ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত অজস্ৰ মানুহ ফেলাৰ হোৱাৰ প্ৰধান কাৰণটোৱে হৈছে লেক অফ নলেজ। এটা বৃহৎ ইণ্ডাষ্ট্ৰীৰ ক খ গ ঘ একো নজনাকেই মানুহে ইয়াত কাম কৰিবলৈ চেষ্টা কৰাৰ কাৰণে মূলতঃ ফেলাৰ হৈছে। কোৱা হয় ষ্টাৰ্ট ৰাইট দেন ইউৰ ফিউচাৰ ব্ৰাইট, ফাৰ্ষ্ট লাৰ্নিং আফটাৰ ডেট আৰ্নিং। সেইকাৰণে MI লাইফষ্টাইলৰ প্ৰত্যেকজন ডিষ্ট্ৰিবিউটৰে কোম্পানীৰ যাতে শীৰ্ষ স্থানীয় সাকসেসটোত আজুৰি আনিব পাৰে, তাৰ কাৰণে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ যিমানবিলাক এডুকেশ্যনৰ দৰকাৰ, নলেজ দৰকাৰ, আমাৰ মেনেজমেন্টে MI ডিজিৱৰ্ল্ডৰ জৰিয়তে প্ৰত্যেকটো এডুকেশ্যন A to Z আমাৰ ডিষ্ট্ৰিবিউটৰসকলক দিবলৈ চেষ্টা কৰিছে। কোৱা হয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী জিতনা বড়া লিষ্ট ইতনা বড়া সাকসেস, যাৰ যিমান ডাঙৰ লিষ্ট তেওঁৰ সিমান ডাঙৰ সাকসেস। সেইকাৰণে লিষ্ট কেনেকৈ বনাবলৈ, অন্যান্য বহুত টপিক, প্ৰস্পেক্টিং কেনেকৈ কৰিব লাগে, মেন মেনেজমেন্ট, স্কিল ডেভেলপমেন্ট, কিয় ডাইৰেক্ট সেলিং মাৰ্কেটিং কৰিবলৈ, প্লান কেনেকৈ শ্ব' কৰিবলৈ, ইত্যাদি ইত্যাদি হাজাৰটা বিষয় MI ডিজিৱৰ্ল্ডৰ জৰিয়তে তন্নকে ডিষ্ট্ৰিবিউটৰসকলক শিকাবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াত প্ৰত্যেকটো কোৰ্চ কোম্পানীৰ টপ লিডাৰ